IPLত আটাইতকৈ ধনী ক্ৰিকেটাৰ হোৱাৰ দৌৰত MS ধোনীৰ শেষত ৰোহিত হিটমেনৰ উপাৰ্জনে আপোনাক আচৰিত কৰিব। IPLত ধোনীতকৈ বেছি উপাৰ্জন কৰা ক্ৰিকেটাৰজন কোন সকলো আপোনালোকক দেখুৱাম। তাৰ আগতে আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। আহক ভিডিঅ'খন আৰম্ভ কৰোঁ। IPLৰ পৰা আয়ৰ ক্ষেত্ৰত মহেন্দ্ৰ সিং ধোনীক এৰি থৈ গৈছে মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মা। টিম ইণ্ডিয়াৰ অধিনায়কগৰাকী এতিয়া IPLৰ ইতিহাসত সৰ্বাধিক দৰমহা পোৱা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। এই পৰ্যন্ত হিটমেনে IPLৰ পৰা 178.6 কোটি টকা উপাৰ্জন কৰিছে। IPL 2023 আৰম্ভ হোৱাৰ পূৰ্বে সকলোকে এৰি থৈ গৈছে ৰোহিত শৰ্মা। বিশেষ ক্ষেত্ৰত চেম্পিয়ন হৈ পৰিছে মুম্বাই ইণ্ডিয়ানছ অধিনায়ক ৰোহিত শৰ্মা। টিম ইণ্ডিয়াৰ অধিনায়কগৰাকী IPLৰ ইতিহাসত সৰ্বাধিক দৰমহা পোৱা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। এই পৰ্যন্ত হিটমেনে IPLৰ পৰা 178.6 কোটি টকা উপাৰ্জন কৰিছে। মুম্বাই ইণ্ডিয়ানছ IPLৰ ইতিহাসত সৰ্বাধিক সফল দল আৰু 5 বাৰ খিতাপ দখল কৰিছে। ইয়াত অধিনায়ক ৰোহিত শৰ্মা বহুখিনি অৱদান আগবঢ়াইছে। দ্বিতীয় স্থানত থকা মহেন্দ্ৰ সিং ধোনীয়ে IPL T20 লীগৰ পৰা 174.84 কোটি টকা উপাৰ্জন কৰিছে। 3 নম্বৰত বিৰাট কোহলি, 4 নম্বৰত আছে সুৰেশ ৰাইনা। বিৰাট কোহলিয়ে এই পৰ্যন্ত IPLত 171.2 কোটি টকা উপাৰ্জন কৰাৰ লগতে আৰম্ভণিৰে পৰা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সৈতে জড়িত হৈ আছে। সুৰেশ ৰাইনাই 2014 বছৰত লীগৰ পৰা 110.7 কোটি টকা উপাৰ্জন কৰে। চেন্নাই ছুপাৰ কিংছৰ অন্যতম সফল খেলুৱৈ আছিল তেওঁ। ভিডিঅ'টো কেনে লাগিছে কমেণ্ট কৰি জনাব। ভাল লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰিব। ধন্যবাদ।